এই শব্দ বিভক্তিসমূহৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা জানো আহক। প্ৰথমতে জানো আহক প্ৰথমা বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে। কৰ্তা কাৰকত প্ৰথমা বিভক্তি যোগ হয়, যেনে মাধৱদেৱে নামঘোষা ৰচিছিল। ইয়াত আপোনালোকে লক্ষ্য কৰক কৰ্তা কাৰকত প্ৰথমা বিভক্তি যোগ হৈছে। 2 নম্বৰ, সকৰ্মক ক্ৰিয়াৰ কৰ্তাত প্ৰথমা বিভক্তি যোগ হয়, যেনে চৰাইয়ে ধান খায় বা সাপে মানুহক খুটে এইবিলাক। 3 নম্বৰ, সম্বোধনত প্ৰথমা বিভক্তি যোগ হয়, যেনে হে ৰাম বা হে হৰি, হেৰা তুমি আহিলানে এইবিলাক। কিন্তু ইয়াত বিভক্তিৰ চিনটো লোপ থাকে। 4 নম্বৰ, ঠিক ধন্য শব্দৰ যুগত বিশেষ্য পদত প্ৰথমা বিভক্তি হয়, বা এইদৰেও আমি ক'ব পাৰো ঠিক ধন্য অব্যয় আগত বহিলে শব্দত প্ৰথমা বিভক্তি যোগ হয়, যেনে ঠিক ৰাম, ধন্য লক্ষ্মণ এইবিলাক। 5 নম্বৰটো মন কৰিব, নামেৰে, বুলি, প্ৰভৃতি, আদি, বিনে, অনুসাৰে শব্দৰ যুগত প্ৰথমা বিভক্তি যোগ হয়, যেনে ৰাম নামেৰে এজন ৰজা আছিল, বা তাক মানুহ বুলি জ্ঞান কৰা নহয়। তাৰপিছত চাব পাৰে সভাখনত শিক্ষামন্ত্ৰী প্ৰভৃতি সকলোবোৰ উপস্থিত আছিল এইবিলাক। এইবাৰ আমি জানো আহক দ্বিতীয়া বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে। 1 নম্বৰত আপোনালোকে চাব ধন্য শব্দৰ যুগত দ্বিতীয়া বিভক্তি হয়, যেনে প্ৰভু তোমাক ধন্য। 2 নম্বৰত আপোনালোকে চাব কৰ্তৃবাচ্যৰ বাক্যত কৰ্মকাৰকত দ্বিতীয়া বিভক্তি হয়, যেনে গোপালে হৰিক মাৰিছে, বা শিক্ষকে ছাত্ৰক পঢ়ুৱাইছে, বা ৰামে যদুক মাৰিছে এইবিলাক। 3 নম্বৰত আপোনালোকে চাব কাৰোবাক কিবা দান কৰিলেও অৰ্থাৎ সম্প্ৰদান অৰ্থতো দ্বিতীয়া বিভক্তি যোগ হয়, যেনে মগনীয়াক চাউল দিছে এইবিলাক। 4 নম্বৰত আপোনালোকে মনত ৰাখিব অপ্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি লোপ পায়, যেনে ভাত খাও। এইবাৰ আমি জানো আহক তৃতীয়া বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা। আপোনালোকে জানে তৃতীয়া বিভক্তিৰ চিনবিলাক হ'ল ৰে, দি, দ্বাৰা বা দ্বাৰাই। 1 নম্বৰত আপোনালোকে চাব কৰণ কাৰকত তৃতীয়া বিভক্তি হয়, যেনে সি পলৰে মাছ মাৰিছে। 2 নম্বৰত আপোনালোকে চাব সৈতে শব্দৰ যুগত তৃতীয়া বিভক্তি হয়, যেনে ৰামেৰে সৈতে সীতা বনলৈ গৈছিল। 3 নম্বৰত আপোনালোকে চাব ক্ৰিয়া বিশেষণতো কেতিয়াবা তৃতীয়া বিভক্তি হয়, যেনে চৰাইজনী বেগেৰে উৰি ফুৰিছে। 4 নম্বৰত আপোনালোকে মন কৰিব কেতিয়াবা অপদান অৰ্থতো তৃতীয়া বিভক্তি হয়, যেনে তাৰ হাতেদি বা তাৰ মুখেদি এইবিলাক। 5 নম্বৰত আপোনালোকে মন কৰিব কৰ্মবাচ্যৰ বাক্যত কৰ্তাত তৃতীয়া বিভক্তি হয়, যেনে তাৰ দ্বাৰা কামটো কৰা হ'ল এইবিলাক। আশা কৰিছো আপোনালোকে বুজি পাইছে। এইবাৰ আমি জানো আহক চতুৰ্থী বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা। 1 নম্বৰত আপোনালোকে মন কৰিব সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি হয়, যেনে দুখীয়াক সহায় কৰাটো এটা মানৱীয় ধৰ্ম, বা আহোম ৰজাই গুণী পণ্ডিতক বৃত্তি দিছিল এইবিলাক। 2 নম্বৰত আপোনালোকে মন কৰিব নমস্কাৰ, প্ৰণাম, দণ্ডবত আদি শব্দৰ যুগত চতুৰ্থী বিভক্তি হয়, যেনে মই গুৰুজনালৈ মোৰ সশ্ৰদ্ধ সেৱা জনালো, বা ব্ৰাহ্মণে গা ধুই যজ্ঞলৈ গৈছে এইবিলাক। 3 নম্বৰত আপোনালোকে মন কৰিব যা, চা, পাহৰ আদি ক্ৰিয়াৰ যোগ হলেও চতুৰ্থী বিভক্তি হয়, যেনে বন্ধু মোলৈ পাহৰি নাযাবা, বা মাউৰা কেঁচুৱাটোলৈ চালে বৰ দুখ লাগে এইবিলাক। নেক্সট আপোনালোকে এই 4 নম্বৰটোলৈ মন কৰক নিমিত্ত অৰ্থ বুজালে চতুৰ্থ বিভক্তি যোগ হয়, যেনে প্ৰভুলৈ শৰাই এখন আগবঢ়াইছো, বা বিহুত তোমালৈ গামোচা এখন পঠিয়াম এনেবোৰ অৰ্থত বা এনেবোৰ ক্ষেত্ৰত কি হয় চতুৰ্থ বিভক্তি যোগ হয়। এইবাৰ আমি পঞ্চমী বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা জানো আহক। আপোনালোকে 1 নম্বৰটো মন কৰিব অপদান কাৰকত পঞ্চমী বিভক্তি হয়, যেনে মানুহজনে বাঘৰ পৰা ভয় পাইছে, বা পাপৰ পৰা সদায় আঁতৰত থাকিবা। তাৰ পাছত আপোনালোকে এই 2 নম্বৰ নিয়মটোলৈ চাওক হেতু বা কাৰণ বুজালেও কেতিয়াবা পঞ্চমী বিভক্তি হয়, যেনে লোভৰ পৰা পাপ আৰু পাপৰ পৰাই মৃত্যু। তাৰ পাছত আপোনালোকে 3 নম্বৰ নিয়মটোলৈ চাওক দিগবাচক শব্দৰ প্ৰয়োগত সীমাবোধক শব্দৰ পিছত পঞ্চমী বিভক্তি হয়, যেনে গুৱাহাটী নগৰৰ পৰা দিছপুৰ পূব ফালে অৱস্থিত। তাৰপিছত আপোনালোকে 4 নম্বৰটোলৈ চাওক সীমা বুজালে স্থানবাচক আৰু কালবাচক শব্দৰ পিছত পঞ্চমী বিভক্তি হয়। তাৰ 5 নম্বৰ নিয়মটোলৈ মন কৰক সিদ্ধা ক্ৰিয়া লোপ হলে তাৰ অধিকৰণত পঞ্চমী বিভক্তি হয়, যেনে ভুৱনেশ্বৰীৰ মন্দিৰৰ পৰা গুৱাহাটী চহৰৰ দৃশ্য উপভোগ কৰিবলৈ ভাল। এইবাৰ আপোনালোকে 6 নম্বৰ নিয়মটোলৈ মন কৰক শুন আদি ক্ৰিয়াৰ যুগত পঞ্চমী বিভক্তি হয়, যেনে সৰুতে আইতাৰ মুখৰ পৰা সাধু শুনিছিলো, বা তাৰ মুখৰ পৰা বেয়া কথা শুনা নাই। ষষ্ঠী বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা জানো আহক। প্ৰথমতে আপোনালোকে 1 নম্বৰ নিয়মটোলৈ মন কৰক সম্বন্ধ পদত ষষ্ঠী বিভক্তি হয়,
যেনে ৰামৰ জাল বা হৰিৰ ঘৰ বা গছৰ পাত এইবিলাক। 2 নম্বৰটো চাওক, প্ৰতি, নিমিত্তে, কাৰণে, হতুৱাই, অৰ্থে, মতে, নিচিনা, দৰে, বাজে আদি শব্দৰ যুগত ষষ্ঠী বিভক্তি হয়। যেনে ধনৰ অৰ্থহে শ্ৰম বা কণাৰ প্ৰতি সহানুভূতিশীল হোৱা উচিত এইবিলাক। 3 নম্বৰটো আপোনালোকে মন কৰক, অনুৰূপ অৰ্থটো ষষ্ঠী বিভক্তি হয়। যেনে বিদ্যাৰ সাগৰ, শোকৰ অগ্নি এইবিলাক। নেক্সট 4 নম্বৰ নিয়মটো আপোনালোকে মন কৰক, পাছে, পাছত, ভিতৰত, ওপৰত, উপৰিও, বাহিৰে, পাছে পাছে শব্দৰ যুগতো ষষ্ঠী বিভক্তি হয়। যেনে সঞ্জয় তাৰ পিছত কি হল কোৱাচোন। এবাৰ আমি সপ্তমী বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ আহক। প্ৰথমতে আপোনালোকে এই 1 নম্বৰ নিয়মটোলৈ মন কৰক, অধিকৰণ কাৰকত সপ্তমী বিভক্তি হয়। যেনে নদীত মাছ থাকে, হাবিত নানা ধৰণৰ জন্তু থাকে ইত্যাদি। 2 নম্বৰটো মন কৰক, বিনে আৰু বিনা শব্দৰ যুগত সপ্তমী বিভক্তি হয়। যেনে ঈশ্বৰত বিনে মোৰ গতি নাই বা বিনা শ্ৰমে জাতিয়ে উন্নতি কৰিব নোৱাৰে এইবিলাক। 3 নম্বৰটো মন কৰক, বাজে শব্দৰ যুগত সপ্তমী বিভক্তি হয়। যেনে ইয়াত বাজে মোৰ আৰু কোনো উপায় নাই। 4 নম্বৰটোলৈ মন কৰক, উঠ, পৰ, বহ, ধৰ, কোৱা আদি ক্ৰিয়াৰ যুগত সপ্তমী বিভক্তি হয়। যেনে গছত উঠি গুৰি কাটিব নোৱাৰি বা পানীত পৰা মানুহক পাৰিলে উদ্ধাৰ কৰিব লাগে এইবিলাক। 5 নম্বৰটোলৈ মন কৰক, দুটাৰ ভিতৰত তুলনা বুজালে এটা আনটোতকৈ ভাল বেয়া দেখুৱাবলৈ সপ্তমী বিভক্তি হয়। যেনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েকক কাটিছিল। এইবাৰ 6 নম্বৰটোলৈ মন কৰক, পাৰ্গত বা নিপুণ শব্দৰ যুগত সপ্তমী বিভক্তি হয়। যেনে তেওঁ গণিতত পাৰ্গত বা ৰণত নিপুণ হলেহে যুদ্ধত জয়ী হব পাৰে।